এয়া চাওক মোবাইল ভেলা বুজি আধুনিক যুগৰ মানে অন্যান্য অত্যাধুনিক আৱিষ্কাৰৰ লগতে ভেলা বুজিৰো নতুন ডিজাইন আৱিষ্কাৰ হৈছে। এয়া চাওক আপুনি যেনেকৈ মন যায় তেনেকৈ ঘৰত লৈ যাব পাৰিব ভেলা বুজিকেইটা আৰু ঘৰৰ পৰিয়ালৰ লগত ভোগালীৰ আনন্দ আৰু উৰুকাৰ আনন্দ ল'ব পাৰিব। এয়া চাওক এতিয়া ক'ত পোৱা যায়, এইটো আমাৰ কিশোৰ দাস আছে, কিশোৰ দা বুলি মাতোঁ আমি। কিশোৰ দাই ক'ব ক'ত পোৱা যায়। নমস্কাৰ। প্ৰথমতে মই সকলো অসমবাসীক মানে ভোগালী বিহুৰ ওলগ যাচিছোঁ। আমি নানাতাৰী গাঁৱৰ বিহুৰ নানাতাৰী গাঁৱৰ আমি যুৱকসকল আৰু আমি একত্ৰিত হৈ আমি ভাবিলোঁ যে আমাৰ যিটো ভেলা পুজিৰ আমি নামনি অসমত ভেলা পুজি বুলি কওঁ আৰু সাধাৰণতে মেজি বুলি কোৱা হয়, এই মেজিটোৰ আমি অভাৱ অনুভৱ কৰিছোঁ। গতিকে আমি পথাৰত গৈ ল'ৰাবিলাকে লগ লাগি লগ ভাত খাই যিটো নাৰা কাটি মেজি সাজে সেইটো আজিকালি মানে দেখা পোৱা নাযায়। গতিকে সেই উদ্দেশ্যে এটা সজাগতামূলক লগতে আমাৰ মানুহৰ যিটো ভোগালীক আদৰাৰ মেজিটো জ্বলাই মকৰ সংক্ৰান্তিৰ দিনাখন, গতিকে সেই মেজিটোৰ অভাৱখিনি আমি দূৰ কৰাৰ কাৰণে এই পদক্ষেপটো লৈছোঁ। আৰু এইটো আজি আমি বিহু বজাৰৰ ইউকো বেংকৰ সন্মুখত ইয়াক আমি প্ৰদৰ্শনী তথা বিক্ৰী কেন্দ্ৰ হিচাপে ইয়াত আমি ওলাই আহিছোঁ। আৰু ইচ্ছা কৰিলে আপুনি নিজৰ ঘৰত ইয়াক যেনেকৈ নিব পাৰে, মানে যেনেকৈ ইচ্ছা কৰে তেনেকৈ নিব পাৰিব। চাওক টিহু টাউনৰ নতুন ট্ৰেণ্ড আহিছে মোবাইল ভেলা পুজি। মোবাইল ভেলা পুজি 5টা 6টা ইয়াত উলিয়াই থোৱা হৈছে। দাম কিমান কিশোৰ দা? এইটোৰ দাম আমি 1000 টকা কৰিছোঁ। মানে এইটো আমাৰ একচুৱেলি ব্যৱসায় নহয়। এইটো হ'ল কি আমাৰ যে ভোগালী বিহু আদৰাৰ নামত গোটেই অসমবাসী মানে সাজু হৈছে। কিন্তু দেখা গৈছে যে এই আমাৰ যিটো আমাৰ আদৰৰ ভেলা বুজি, নামনি অসমত ভেলা বুজি বুলি কয়, ইয়াক মানে মেজি বুলি কয়। এইটো মানে আমি বহুত মানে দেখা নাপাওঁ। অৰ্থাৎ আগতে যি ধৰণে মানে পথাৰত গৈ নাৰা কাটি লগ ভাত খাই যিটো মেজি সাজি যিটো মকৰ সংক্ৰান্তিৰ দিনা ইয়াক জ্বলাই যিটো ভোগালীক আদৰে, কিন্তু আজি দেখা গৈছে যে এই বস্তুটো বিলুপ্ত প্ৰায় হৈছে। গতিকে আমি ল'ৰাকেইটাই লগ লাগি যে এটা সজাগতামূলক এটা প্ৰদৰ্শনী হওক, লগতে মানুহৰ যিখিনি যি কাৰণত বনাব নোৱাৰে এই অভাৱখিনিও দূৰ হওক, তাৰে উদ্দেশ্যে আমি পদক্ষেপটো লৈছোঁ। ঠিকে আছে, বঢ়িয়া পদক্ষেপ। কিন্তু কথাটো হ'ল কি ইয়াত কি ভিতৰত কি বাঁহ আছে নে কি? বাঁহ আৰু খেৰেৰে আমি সজাইছোঁ। যেনেকৈ মেজিটো বাঁহ আৰু খেৰেৰে সাজে, ঠিক তেনেকৈ এইটো আমি যদিও সৰু, ইয়াত কিন্তু বাঁহ আৰু কৃত্ৰিমভাৱে বাঁহ আৰু খেৰেৰে সজোৱা হৈছে। এইটো এতিয়া ধৰক মই যদি নিব লাগে, মই কেনেকৈ নিম? অকণমান দাঙি খাই আপুনি জলৈ কেনে যদি অট্টালিকাৰ সুউচ্চ মানে অট্টালিকাৰ ওপৰত চাটকো নিব বিচাৰে, তেতিয়াও আমি নিব পাৰিম। অকণমান দাঙি দেখুৱাই দিব পাৰি নেকি? নিশ্চয় দাঙি আমাৰ সতীৰ্থ আছে, তেওঁ দাঙি দেখুৱাই দিছোঁ। যদি এনেকৈ ইয়াত বাঁহ বন্ধা আছে, এনেকৈ আমি ইয়াত দাঙি লৈ য'তে ইচ্ছা ত'তে নিব পাৰিম। বঢ়িয়া। সেইটো আইডিয়াটো কিশোৰ দা কেনেকৈ আহিল? আইডিয়াটো মানে আমি গাঁৱত ল'ৰাকেইটা লগ হ'লোঁ, লগ হৈ আমি গাঁৱতো এটা মেজি সাজিছোঁ। তেতিয়া দেখিছোঁ যে আমি যেনেকৈ আমি চুবুৰীত সাজিছোঁ, তেনেকৈ টাউনত দেখা মানে চহৰ অঞ্চলত দেখা যায় যে এইটো মানে নোৱাৰে মানে বিভিন্ন কাৰণত হয়তো মানুহৰ অসুবিধাৰ কাৰণে এইটো মানে সজোৱা নহয়। গতিকে আমি ভাবিছোঁ যে আমি যদি সৰুকৈ ইয়াক যদি কৃত্ৰিমভাৱে এঠাইৰ পৰা আন ঠাইলৈ নিব পৰাকৈ এনেকৈ বনাব পাৰি, হয়তো সেই মানুহৰ সেই যিটো ইচ্ছা থাকিলেও কিছুমান বস্তু নোৱাৰে বা নাপায়, গতিকে আমি ইচ্ছা মানে অভাৱখিনি আমি পূৰণ কৰিব পাৰোঁ। সেইটো মানে আশাৰে আমি এই পদক্ষেপটো লৈছোঁ। কিমানজন আছে আপোনালোকৰ? আমাৰ মোটামুটি 10-12জন ল'ৰা আছে। ইয়াতে একেলগে আহিলে ভাল পাব। নিশ্চয় আহিব। এই উৎপল আহা, পূৰ্ব আহা, আৰু আমাৰ মাজত এইয়া আছে উত্তম, তাৰপাছত আৰু আছে, কিন্তু কেইটামান নাই বৰ্তমান, কেইটামান অহা নাই। এতিয়া এইকেইটাই নে আৰু আছে? মানে ডিমাণ্ড অনুযায়ী যিমানটা লাগে, কিন্তু গোটেইখিনি একেলগে অনাটো সহজ নহয় বা সম্ভৱ নহয়। ইয়াত মানে এখন ট্ৰেক্টৰ মাত্ৰ 3টা ধৰে। গতিকে সেইকাৰণে আমি আজি এইখিনি আনিছোঁ। তাৰমানে যিমান ডিমাণ্ড অনুযায়ী দিব পৰা যাব একদম 100%। এখিনি খেৰ নে নৰা? খেৰ মানে তাতে খৰচ আছে, অলপমান খৰচ আছে ইয়াত, খৰচ আছে আৰু অনান্য যাতায়াত খৰচ আছে, নিজৰ যিখিনি ধৰক পাৰিশ্ৰমিক মানে যিটো হাতে কামে লগাইছে, টাইম খৰচ কৰি আমি সেইখিনি বনাইছোঁ। সেইটো এটা আমাৰ মানে টাইম ৱেষ্ট হৈছে, সেয়ে আৰু। কিন্তু এইটো আমাৰ ব্যৱসায় নহয়, এইটো এটা সজাগতামূলক, লগতে আমাৰ পাৰিশ্ৰমিকখিনি আমি পাৰিলে সেইটো মানে মানুহৰ অভাৱখিনিও দূৰ হ'ল, লগতে ভোগালী উৎসৱটো পালন হ'ল আৰু আমাৰ সজাগতা এটা হ'ল।
উদ্দেশ্য এইটো। আৰু ভোগালীৰ অভিনন্দনো দিয়া হ'ল একেলগে। নিশ্চয় আমি ভোগালীৰ অভিনন্দনো জনালোঁ। ঠিক আছে বঢ়িয়া। আমাৰ ফালৰ পৰাও এটা মানে এই শুভেচ্ছা থাকিল, এই বস্তুটো চলক, মানুহে ব্যৱহাৰ কৰক আৰু অভাৱবিলাক ধুনীয়াকৈ পূৰণ হ'ব মানুহৰ। ঠিক আছে।